হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজত দিব্যম 0.7। আজি আমি কথা পাতিম জব মেলাৰ ওপৰত। জানো এইটো টপিক বহুত পুৰণি হৈছে আৰু মোৰ ভিডিঅ' বনোৱাত বহুত লেট হৈছে। আমাৰ জীৱনত পূজা মেলা, অষ্টমীৰ মেলা, ৰাস মেলা, দুৰ্গা পূজাৰ মেলা, লক্ষী পূজাৰ মেলা, কালী পূজাৰ মেলা, বাণিজ্য মেলা, এনেকুৱা ধৰণৰ বহুতো মেলা দেখিছোঁ। কিন্তু এইবাৰ প্ৰথমবাৰলৈকে বেলেগতকৈ অলপ বেলেগ ধৰণৰ বেলেগ মেলা দেখিছোঁ, জব মেলা। অন্য মেলাৰ নিচিনাকে কাপোৰৰ দোকান, বয়বস্তুৰ দোকানৰ তুলনাত জব মেলাত চাকৰিৰ দোকান দিছে। এই চাকৰি লাগে, চাকৰি লাগে, চাকৰি। এক্সে মোৰ লাইফত খেলি আছিল নিব্বা নিব্বিৰ খেলা। এইফালে জীৱনত লাগি আছিল মোৰ লাউৰা। তাতেই চৰকাৰে আনি দিছিল জব মেলা। মনত আছিল এইবাৰ কিবা এটা হ'ব বুলি আশা, সেইকাৰণে হাতত বায়'ডাটা লৈ ময়ো গৈছিলোঁ জব মেলা। কিন্তু জব মেলাত গৈ মই জব নোপোৱাৰ কাৰণে মোৰ মনত যিমান হৈছিল ডিপ্ৰেছন, তাতকে বেছি চেঞ্জ হৈছিল মোৰ মুখৰ এক্সপ্ৰেছন। কাৰণ দুনিয়াখনত অকল ময়েই বেকাৰ নাই, মোৰ নিচিনা আৰু বহুতো কামচোৰ 30 কাবজ এই দুনিয়াখনত পিট পিটাই ঘূৰি ফুৰিছে। মই ভাবছিলো জীৱনত মই অকল বেকাৰ থাকা বুলি, কিন্তু বেকাৰ বহুত আছে নে এগুলা সব বেকাৰ হৈ গেলা। জব মেলাত গৈ কোনেওতো জব নাপালে, বৰঞ্চ উল্টাই বাডালহে পালে। মনত কিমান আশা লৈ গৈছিলো জব মেলা, ভাবিছিলো কৰিম চাকৰি, পিন্ধিম ব্ৰেণ্ডেড কাপোৰ, পটাম ধুনীয়া ছোৱালী, পাতিম বিয়া, কৰিম চেক্স, পিন্ধি ডিউৰেক্স। চালা ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, মোৰ লগতো চেমেই হ'ল। জব মেলাত গৈতো চাকৰি নাপালোৱে, জব মেলাত গৈ আহি মোৰ জ্বৰ কাহ চৰ্দি একেলগে ধৰিছে। না মোৰো এইবাৰ কৰোণা অমিক্ৰণে হ'ল বা ভগৱানেহে জানে। চিঞৰ বাখৰ কৰি আছে বোলে এনেকুৱা 1 লাখ চাকৰি ওলাইছে, এনেকুৱা তাতে নিযুক্তি হ'ব, আপোনালোক চববিলাক আহক, ওলাই আহক, এনেকুৱা মেলা হ'ব। এটা আহি TVS-ৰ ডিলাৰত গাড়ী ধুব লাগিব, বা কোনোবা কিবা আছে বাংগালোৰত যাব লাগিব ট্ৰেইনিং কৰবা, এইবিলাক কথা হ'ল নেকি? মেৰি বিস্কুটত চাকৰি, এইবিলাক কথা হ'ল নেকি? গতিকে এনেকুৱা কথা, এনেকুৱা যাতে আৰু এডভাৰটাইজ নিদিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া। মানে একো হোৱা নাই, যেনেকৈ ইনষ্টাগ্ৰামত ছোৱালী চাই পতাব নালাগে, ঠিক তেনেকৈ যেনেকৈ এডভাৰটাইজ চাই পেলাই আহিব নালাগে। FB ইনষ্টাত ডিপি চাই ছোৱালী পটোৱা আৰু এডভাৰটাইজমেণ্ট চাই চাকৰি কৰিবলৈ যোৱাটো পকৰত বাঁহ খোৱাৰ নিচিনা একেই কথা। আৰু এটা কথা, যোনে যোনে BSc মেথছত মেজৰ লৈ কিনে জব মেলাত গৈছিল, সিহঁতক যে গাড়ী ধোৱা চাকৰিটো দিছে, এটা আহি TVS-ৰ ডিলাৰত গাড়ী ধুব লাগিব। সিহঁতে কি A+B² = A² + 2AC+B² সূত্ৰটো চেম্পু প্লাছ পানী হোল² গাড়ীত চিক চিকা ব্যৱহাৰ কৰিব নে কি? বায়'ডাটাখন দি থৈ আহিলোঁ আৰু এটা অফিচাৰ এটাক। তাৰপিছত মই ঘৰত যাব আহিলোঁ, ঘৰত যাব আহোঁতে ভাবিলোঁ এই অফিচাৰটোক সুধি আৰু কিহৰ কথা, কেতিয়াবা চাকৰি দিয়ে, কি কথা। তাৰপিছত মই গ'লোঁ, সোমাই যাই দেখিলোঁ কি অফিচাৰটো চাহ খাই আছে, চিংৰা খাই আছে, চাটনিও খাই আছে। তাৰপিছত চাটনি যিখন কাগজত থৈ দিয়া আছিল গাইজ, সেইখন এখন ফটো লাগি আছে। মই ভাবিলোঁ ফটোখন চিনাকি লাগিছেচোন। মই ওচৰত যাই দেখিলোঁ কেনটা মোৰ ফটোচোন এইখন। পঢ়িলো শুনিলো চাকৰি নাপালো, এতিয়া কি কৰো ক। লাভৰ নামত ক'বলৈ গ'লে জেৰক্সৰ দোকানী কেইটাৰ বাহিৰে কাৰো লাভ নহ'ল। চৰকাৰে জব মেলাৰ নামত যি বালৰ ভেকেঞ্চি দিছে, তাতকে ভাল ভেকেঞ্চিটো মই দিম, মাত্ৰ ছোৱালীবিলাকৰ কাৰণে। ভেকেঞ্চি ফৰ মাই গাৰ্লফ্ৰেণ্ড। কোনো বায়'ডাটাৰ প্ৰয়োজন নাই, মাত্ৰ ইনষ্টা ৰিলছত পাপাকি পৰি নহ'লেই হ'ল। জব মেলাত গৈ মোৰ এটা কথাই ৰিয়েলাইজ হৈছে, আমাৰ জীৱনক লৈ একচে কম চৰকাৰে বেছি খেলি আছে। জিন্দগী হৈ নাই, জিন্দগী এটা ফুটবল হৈ গৈছে, যাৰ যেতিয়াই মন তেতিয়াই আহি চুট মাৰি গুচি গৈছে। জব মেলা জব মেলা নহয়, জব মেলা হৈছে আমাৰ নিচিনা বেৰোজগাৰ বিলাকৰ কেঁচা ঘাট নিমখ ছটিয়াই দিয়া অথবা জ্বলা জুইত ঘিউ ঢালি দিয়া এক প্ৰক্ৰিয়া। লাষ্টত মই মামাক এটা কথাই ক'ম, বাৰে বাৰে যে মোৰ নিচিনা বেৰোজগাৰ বিলাকক মনত আশা দি আছে, চাকৰি দিম বুলি বাৰে বাৰে লালসা দি আছে, আৰু কিন্তু সহ্য নকৰিম মামা। এইখনেই আছে হাত, বিজেপিক দিবলৈ ভোট, সেইখনো ব্যৱহাৰ কৰিম অকল হস্তমৈথ। কাৰণ নাপাম চাকৰি, নপতিব কোনো ছোৱালী, কৰিব নাপাম চেক্স, পিন্ধি ডিউৰেক্স। গতিকে মনৰ ছেটিছফেকশ্যনৰ কাৰণে এই হাতখনেই ব্যৱহাৰ কৰিব লাগিব, একমাত্ৰ হস্তমৈথ।
গতিকে মামা যদি দিব নোৱাৰা চাকৰি তেতিয়াহ'লে নকৰিবা কোনো ধৰণৰ 1 লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি, কাৰণ উঠি আছে মোৰ ক্ৰোধ। যোনে এইবাৰ ভোট খুজিব আহে তাকেই ক'ম, ভাগ মাদাৰ। জব মেলাত জনে জনে চাকৰিৰ কাৰণে গৈছিল সেইসকলক লৈ আমি ট্ৰল কৰাটো ঠিক নহয়, কাৰণ আমি ৰোগৰ সৈতেহে যুঁজিব লাগে, ৰোগীৰ সৈতে নহয়। আৰু জনে জনে জবৰ কাৰণে এপ্লাই কৰি আছে তেওঁলোকক লৈও আমি ফাল্টু কৰাটো ঠিক নহয়, কাৰণ মিডিল ক্লাছ ফেমিলি এটাৰ কাৰণে চাকৰি এটা কিমান প্ৰয়োজন সেইটো কেৱল ভুক্তভোগীজনেহে জানে। লাইফত কিবা এটা ডাঙৰ কাম কৰাৰ সপোন দিঠক কৰাৰ ইচ্ছা সকলোৰেই থাকে, কিন্তু টকা পইচা নহ'লে সেই ৰাস্তাত যাত্ৰা কৰাটো বহুত কঠিন হৈ যায়। সেইটো কেৱল জেনেৰেল কাষ্টৰ মিডিল ক্লাছ ফেমিলিৰ ল'ৰা এজনেহে বুজি পায়।